আৰু লাইন লাগি আছে এতিয়া সবৰে মন জাৱান জাৱান লাগি আছে এতিয়া লাইন লাগি কিন্তু আজি বহুত চিঠি লাগিছে দেই হয় নেকি এই আজি 20 বছৰমান পিছত আজি আপুনি চিনেমা হলত চিনেমা চালে তাকো জাৱান ইমান ধুনীয়া এখন সুপাৰ হিট ফিল্ম কি ক'ব বল কেঁচা লগা ভালে লাগিল চিনেমাখন চাই বহুত বহুত কিবা কিবি শিকিব পৰা মানে বস্তু আছে এতিয়া নমস্কাৰ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ মোৰ লগত আছে মালদা আৰু মই বৰ্তমান আছোঁ আমাৰ কোকৰাঝাৰ যিখন চিনেমা হল গ'ল্ড ডিজিটেল চিনেমা তাৰে সন্মুখত আছোঁ বৰ্তমান আমি দুইটাই তো আজি কথাটো হ'ল আমি আহিছোঁ জাৱান চাব তো মালদাই খুব জোৰ কৰি আছিলে মোক এইকেইদিন ধৰি চিনেমা হলত বহুত বছৰ আগতে চিনেমা চাইছিলে তো যাৰ কাৰণে আজি ভাবিলোঁ যে মালদাক লৈ আহোঁ চিনেমা দেখাই দিওঁ চিনেমা হলত নেকি মালদা হয় হয় কেনেকুৱা লাগি আছে ভাল লাগি আছে ভাল লাগি আছে ফূৰ্তি লাগিছে কিমান বছৰ আগত চাইছিলে আপুনি চিনেমা হলত মোটামুটি 20 বছৰ 20 বছৰ আগত তেতিয়াহ'লে ভাবি চাওক আজি 20 বছৰ পিছত চিনেমা হলত চিনেমা চাব তাকো এচি চেচি থকা চিনেমা হল তো আগৰ চিনেমা হলটো বেলেগ আছিল ইমান ফেচিলিটি নাছিল এতিয়া বৰ্তমানৰ চিনেমা হল ফেচিলিটিয়ে বেলেগ তো মনটো খুবেই চাগে হেপী আপোনাৰ ন য়েছ আৰু আমাৰ দুইটাৰ লগত আৰু এজন আছিলে ৰজেবল আছিলে সি জাষ্ট আহি পাইছে তো ইমান লেট কিয় হ'ল ভাই মানে মই ভাবছোঁ তুমি তাক ৰখি আছিলা মোৰ কাৰণে হয় নেকি তাই চালোঁ আপুনি মই ৰখাৰখি নকৰোঁ ভাই মই বহুত ফাষ্ট চলা মানুহ একদম ইমাৰ্জেঞ্চি গুচি আহোঁ তো এতিয়া ভিতৰত ভিৰ চাওক ভিৰ তামাম চলি আছে তো এতিয়া সোমাই চাওঁ লাহেকৈ ভিতৰত কিন্তু আজি বহুত চিঠি লাগিছে দেই হয় নেকি এইফালে ৰাখবাক তো দুইটাৰে বাইক একেলগে ইয়াতে ৰাখি দিছোঁ আৰু এতিয়া সময় আহিল ভিতৰত যাব লাগে আৰু লাইন লাগি আছে এতিয়া সবৰে মন জাৱান জাৱান লাগি আছে এতিয়া লাইন লাগিব লাগিব আৰু ভিতৰত সোমাই যাব লাগিব মালদা অ'কে অ'কে আৰু ভিতৰত সোমাই পৰিলোঁ এতিয়া টিকেটখিনি শ্ব' কৰিব লাগিব টিকেট শ্ব' কৰি ভিতৰত সোমাই পৰিব লাগিব এটা বেয়া কথা হ'ল যে আমাৰ কি টিকেটবিলাক চব বেলেগ বেলেগকৈ পৰি গ'ল একেলগে নাই আমি তাৰমানে বেলেগ বেলেগকৈ কাটিছোঁ ইয়াৰো বেলেগ মালদাৰো বেলেগ আৰু মোৰো বেলেগ তো যিয়ে নহওক তেনেকৈ চলাই ল'ম কেনেকুৱা বোলে মালদা ভাল লাগিছে ভাল লাগিছে মালদা একদম আৰু কৈছে নোৱা বঢ়িয়া হা তো ইণ্টাৰভিউ লোৱাৰ কাৰণে আমি ওলাই আহিলোঁ খালি ইয়াত অলপ মুখ ধুলোঁ মালদা মুখ ধুলোঁ এতিয়া কিবা অলপমান খাই লৈ আকৌ ভিতৰত যাওঁ এতিয়া গোটেই ফিল্মখিনি চোৱাৰ পিছতহে মই ৰিভিউটো দিব পাৰিম আপোনালোকক কেনেকুৱা ফিল্ম বা কি ভিডিঅ'টো শেষলৈকে চাই থাকক নেকি মালদা চালো আমি তো চিনেমাখন শেষ হ'ল জাৱানখন চালোঁ আৰু এতিয়া প্ৰথম ৰিভিউ ল'ম মালদাৰ পৰা মালদাই কি ক'ব কেনেকুৱা পালে জাৱানখন চাই জৱানখন চাই ভাল লাগিছে হয় আৰু দৰ্শকে চাওক হয় ভাল লাগিব আজি 20 বছৰমান পিছত আজি আপুনি চিনেমা হলত চিনেমা চালে তাকো জাৱান ইমান ধুনীয়া এখন ছুপাৰ হিট ফিল্ম কি ক'ব ক'ব লাগিব তো কথাটো হ'ল তাত বহুত ভিৰ আছিলে ওলাই অহাৰ লগে লগে হুলস্থুলীয়া পৰিৱেশ তো যাৰ কাৰণে তাত ইমান ভালকৈ মই ক'ব পৰা নাই কথাখিনি তো সেইকাৰণে ভাবিছোঁ যে ঘৰত গৈ ভালকৈ ডিটেইল ৰিভিউখিনি দিম এতিয়া কথাটো হ'ল যদি ফিল্মখনৰ কথা কওঁ জাৱান তো তেনেকুৱা টাইপৰ ফিল্ম খুব কমেই আছে বলিউডত যদি চাবলৈ যাওঁ তো এইবাৰ এনেকুৱা এটা ফিল্ম বনাইছে শ্বাহৰুখ খানে যিটো ফিল্মত আচলতে আমাৰ দেশখনৰ ছিষ্টেমৰ ওপৰত আচলতে কোৱা হৈছে কথাখিনি তো আৰু যেনেকৈ কৈছে যে আঙুলি আমি চব কামতে ব্যৱহাৰ কৰোঁ কিন্তু এটা কামত আমি ভাবি চিন্তি ব্যৱহাৰ নকৰোঁ যিটো কাম হ'ল আমাৰ ভোট দিয়া তো সেই কামটোত যদি আমি ভাবি চিন্তি ব্যৱহাৰ কৰোঁ তো হয়তো আমাৰ দেশখন অলপ হয়তো আৰু ভাল পথত যাব বা ভাল উন্নতিৰ দিশে আগবাঢ়িব তো গতিকে যদি আপোনালোকে চাইছে কথাখিনি ভালকৈ বুজি পাইছে চাগে তো মই ক'ম যে বোলে মইতো ভাবোঁ মোৰ মতে পইচাখিনি মোৰ ইনে যোৱা নাই তো তেনেকুৱা ফিল্ম যদি বাৰে বাৰে ফিল্মখন চাওঁ তথাপিতো তেনেকুৱা অনুভৱ নহ'ব যে মোৰ পইচাখিনি ইনেই গ'ল নেকি তো তেনেকুৱা এটা ফিল্ম আৰু খুব একদম মজা মানে কি ক'ম আৰু এতিয়া কথাটো হ'ল আপোনালোকে যদি চোৱা নাই চাই লওক বাছ তাৰপিছত গম পাব মই কোৱা কথাখিনি হয় নে নহয় আৰু ইয়াৰ চাব আহিছোঁ বল কেঁচা লগা ভালে লাগিল চিনেমাখন চাই বহুত বহুত কিবা তো যিয়ে নহওক বাৰু একদম ছুপাৰ ডুপাৰ হিট ব্লকবাষ্টাৰ একদম বক্স অফিচ ফালি দিব ফিল্মখনে ঘটনা হ'ল আপোনালোকে যদি চোৱা নাই চাই লওক তো বাকী যিয়ে নহওক বাৰু লগ পাম বেলেগ এটা ভিডিঅ'ত ধন্যবাদ